Welcome to my channel, The Last Bencher. হেল্ল' গাইজ, আশা কৰোঁ সকলো ভালে আছে। বৰষুণ দিছে আৰু আজি এটা লেট নাইট ভিডিঅ' মই শ্বুট কৰিব লৈছোঁ। একচুৱেলি ভাবি আছিলোঁ কি ভিডিঅ' দিওঁ, কালিও এটা দিলোঁ, কিন্তু আজি মই বহুত কথা মই চিন্তা কৰি আছিলোঁ। গধূলি সময়ত চিন্তা কৰি থাকোঁতে মই কিছুমান কথা ভাবি আছিলোঁ আৰু সেই ভাবি থকা কথাবোৰৰে প্ৰতিফলন হিচাপে মই এই ভিডিঅ'টো বনাইছোঁ, লেট নাইট শ্বুট কৰিছোঁ। এই ভিডিঅ'টোত মই আজি অলপ দীঘলীয়া ভিডিঅ' হ'ব, কাৰণ এই ভিডিঅ'টোত মই কিছুমান কথা পাতিম, কথা ক'বলৈ চেষ্টা কৰিম। কথাবোৰ আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয় নে নহয় মই সেইটো নাজানো। আজি জাষ্ট মই মোৰ অপিনিয়ন আপোনালোকৰ আগত ৰাখিবলৈ চেষ্টা কৰিম। হয়তো আপোনালোকে ভাল পাবও পাৰে, হয়তো ভাল নাপাবও পাৰে, কিন্তু মই এটা কথা জানো, যিকেইটা কথাৰ ওপৰত আজি মই নিজৰ মতামত ৰাখিবলৈ চেষ্টা কৰিম, সেইকেইটা আপোনালোকেও হয়তো কোনো মুহূৰ্তত ভাবে। হয়তো আপোনালোকৰ জীৱনতো এই কথা মই যিকেইটা কথা ক'ব যাম, সেই কথাকেইটা হয়তো কোনোবা মুহূৰ্তত আপোনালোকৰ জীৱনটো হয়তো কেতিয়াবা প্ৰভাৱ পেলাইছে। তেতিয়াহ'লে আহক, বেছি দীঘলীয়া নকৰোঁ, পলম নকৰোঁ আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই যথেষ্ট চিৰিয়াছভাৱে কথাকেইটা ৰাখিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিব যোৱাৰ আগতে মই মিণ্টু কুমাৰে আপোনালোক সকলোকে মোৰ এতিয়া বৰ্তমান এই চেনেলটো মোৰ হৈ থকা নাই, আপোনালোকৰ চেনেল হৈছে, সেয়েহে আপোনালোকৰ চেনেল দ্য লাষ্ট বেঞ্চাৰলৈ স্বাগতম জনাইছোঁ। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যোৱা দুদিনমান আগতে মই এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত মই কৈছিলোঁ যে একচুৱেলি আমি স্কুলত কি শিকিছিলোঁ বা কি শিকোঁ আৰু ৰিয়েল লাইফত আমি তাক কিদৰে এপ্লাই কৰোঁ, সেই সকলোখিনি কথাৰ ওপৰত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ। বেছি ভিউ পোৱা নাছিলোঁ, বেছি লাইকো পোৱা নাছিলোঁ, কিন্তু যিহেতু মইতো নতুন চেনেল, সেয়েহে হয়তো লাহে লাহে মই ভিউ লাইক পাই থাকিম। কিন্তু সেই একেটা দিশৰ লগত ৰিলেটেড মই আজি আৰু কিছুমান নতুন কথা ক'বলৈ আগবাঢ়িছোঁ। হয়, আমি স্কুলত বহুত ছাবজেক্ট পঢ়োঁ। সেই ছাবজেক্টবোৰ আমি জানো যে আমি ছ'চিয়েল ছায়েন্স, জেনেৰেল ছায়েন্স, পৰিৱেশ অধ্যয়ন, কিবা কিবি এগাল পঢ়োঁ, মেথছ চেথছ চব পঢ়োঁ আৰু স্কুলত পঢ়োঁ। তাৰপিছত হাই ছেকেণ্ডেৰী লেভেলটো হয়। সেই হাই ছেকেণ্ডেৰী লেভেলত কোনোবাই কমাৰ্চ লয়, কোনোবাই আৰ্টছ লয়, কোনোবাই ছায়েন্স লয়। হয়, হয়তো আপোনালোকৰ মাজত এনেকুৱা কিছুমানো আছে, বা আপোনালোকে হয়তো এনেকুৱা মানুহ লগ পাইছে বা এনেকুৱা লগৰ বন্ধু বান্ধৱী আপোনালোকে লগ পাইছে, যি ধৰক SSLCত মেট্ৰিকত ভাল মাৰ্কছ পালে, সেয়েহে অনিচ্ছা সত্ত্বেও ছায়েন্সত লগালে। তেওঁলোকৰ পেৰেণ্টছে হয়তো তেওঁলোকক ফ'ৰ্চ কৰিলে, সেয়েহে তেওঁলোকে ছায়েন্সত লগালে। হয়তো কাৰোবাৰ কমাৰ্চ পঢ়িবলৈ মন আছিলে, কিন্তু কিবা এটা কাৰণত ছায়েন্স ল'লে। হয়তো কোনোবাই ছায়েন্স পঢ়িব মন আছিলে বা কিবা এটা কাৰণত আৰ্টছ ল'লে। তেনেকুৱা ধৰণৰ কথা হয়, তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হয়তো বহুতৰ লগত আহিছে। এই ভিডিঅ'টো চাই থকা হয়তো বহুতৰ লগতো, আপোনালোকৰ লগতো হয়তো এনেকুৱা চিটুৱেশ্যন আহিছে। হয়তো আপোনালোকে মেট্ৰিকত আশা কৰা ধৰণৰ ফলাফল লাভ কৰিলে, কিন্তু পঢ়িব বিচাৰিছিলে কিবা এটা, কিন্তু পঢ়িব লগা হ'ল কিবা এটা। যিকোনো চাৰ্কামষ্টাঞ্চতে হওক, বেলেগ কথা। কিছুমান এনেকুৱাও আছে যাৰ ধৰক SSLC ৰিজাল্ট ভাল হোৱা নাছিলে, সেয়েহে তেওঁলোকে যেনে তেনে কিবা এটা ছাবজেক্ট পঢ়িবলগীয়া হ'ল, আৰ্টছ, ছায়েন্স, কমাৰ্চ, কিবা এটাত নাম লগালে। ঠিক সেইদৰে হাই ছেকেণ্ডেৰী লেভেলটো পাৰ হ'ল। এইখিনিতে হয়তো কিছুমানে ছায়েন্স পঢ়িছিলে, তেওঁলোকৰ মন আছিলে হয়তো ইঞ্জিনিয়াৰিং কৰাৰ, কিন্তু তেওঁলোকে ইঞ্জিনিয়াৰিঙত ছিট নাপালে। যিহেতু তেওঁলোকৰ ছায়েন্স যিহেতু টাফ হয়, সেয়েহে তেওঁলোকৰ হয়তো অনিচ্ছা সত্ত্বে BSc কৰিবলগীয়া হ'ল। বা কাৰোবাৰ হয়তো মেডিকেল পঢ়িব মন আছিলে, কিন্তু তেওঁলোকে মেডিকেলত ছিট নাপালে, হয়তো দুবাৰ তিনিবাৰ বহুতৰ বেটাৰমেণ্ট দিও তেনেকুৱা ৰিজাল্ট আশা কৰা ধৰণে নহয়। কাৰণ যিহেতু ছায়েন্স বুলি নহয়, ছায়েন্স, আৰ্টছ, কমাৰ্চ যথেষ্ট টাফ হয়, তিনিওটাই ষ্ট্ৰীম টাফ হয়। আৰু সেয়েহে হয়তো বহুতে অনিচ্ছা সত্ত্বেও BSc কৰে, বা কাৰোবাৰ হয়তো হাই ছেকেণ্ডেৰী পিছত বেলেগ কিবা কৰিব মন আছিলে, তেওঁলোকে অনিচ্ছা সত্ত্বেও বেলেগ এটা মন থকা ছাবজেক্ট হয়তো BA কৰিবলৈ বা BSc কৰিবলৈ বা BCom কৰিবলৈ আগবাঢ়ে। ঠিক তেনেকৈ গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত তেওঁলোকে মাষ্টাৰ্ছ লেভেলত হয়তো কিবা তেনেকৈ পঢ়িব ইচ্ছা আছিলে, কিন্তু কিছুমানে হয়তো পঢ়িব পাৰে, কিন্তু কিছুমানে হয়তো পঢ়িব নোৱাৰে। পাৰ্চেণ্টেজ হয়তো কাৰোবাৰ কম হয়, ইউনিভাৰ্চিটি ৱাইজ বেলেগৰ কথা নাজানো, কিন্তু আমাৰ অসমৰ ইউনিভাৰ্চিটিখিনি কথা কৈছোঁ। পাৰ্চেণ্টেজ কিছুমানত এণ্ট্ৰেঞ্চ হয় মাষ্টাৰ্ছ লেভেলত পঢ়িবলৈ, কিছুমানত হয়তো পাৰ্চেণ্টেজ ৱাইজ যায়। চ' এনেকুৱা ধৰণৰ কথা মই এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিছোঁ। মানে পাৰ্চেণ্টেজৰ ওপৰতে বহুতো আমাৰ এডুকেশ্যন ছিষ্টেমটোত মানে
কিবা এটা আপুনি পঢ়িব বিচাৰিলে পাৰ্চেণ্টেজৰ খেল হয় আৰু কিছুমান এণ্ট্ৰেঞ্চৰ খেল হয় কিছুমানত আকৌ আপোনাৰ পঢ়িব ইচ্ছা থকা স্বত্বেও পাৰ্চেণ্টেজ কম হোৱাৰ কাৰণে আপুনি সেইটো পঢ়িব নোৱাৰে এনেকুৱা ধৰণৰ চিটুৱেশ্যন আমাৰ লগত হৈছে আপোনালোকৰ লগতো হয়তো এনেকুৱা চিটুৱেশ্যন হৈছে এতিয়া আহোঁ মূল কথাটোলৈ এনেকুৱা ধৰণৰ ঘটনাবোৰ একচুৱেলি কিয় হয় ইয়াত মই ইংলিছ মিডিয়াম আছামিজ মিডিয়াম চৰকাৰী স্কুল প্ৰাইভেট স্কুল এইবোৰ কথা মই একো ক'ব নাযাওঁ ইয়াত মই মাথো ক'ব যাম সেই দিশখিনি কথা কিয় এনেকুৱা হয় তাৰ কাৰণবোৰ হৈছে একচুৱেলি আমি কি পঢ়িলোঁ কেনেকৈ পঢ়িলোঁ আৰু কিয় পঢ়িলোঁ এনেকুৱা ধৰণৰ কথা আহি পৰিছে বেলেগৰ কথা নকওঁ মই জাষ্ট মোৰ উদাহৰণ দি ক'বলৈ চেষ্টা কৰিম কথাকেইটা মোৰ মেট্ৰিকৰ ফলাফল ইমান ভাল নাছিলে মই মেট্ৰিকত যেনে তেনে পাছ কৰিলোঁ পঢ়িব লাগে কাৰণে পঢ়িলোঁ ঘৰতো মা দেউতাহঁতে প্ৰেছাৰ দিছিল অলপ আৰু চবৰে এটা এক্সপেক্টেশ্যন থাকে যে মেট্ৰিকৰ ৰিজাল্টত চবৰে এটা এক্সপেক্টেশ্যন থাকে কিন্তু মই সেই এক্সপেক্টেশ্যন ৱাইজ মই একদম ভাল ৰিজাল্ট কৰিব পৰা নাছিলোঁ আৰু তাৰ কাৰণে হয়তো মই বহুত ককৰ্থনাও খাইছিলোঁ বহুতে বা কথা শুনিছিলোঁ সেইবোৰ বেলেগ কথা বাৰু কিন্তু মোৰ কি হৈছিলে সেইটো সময়ত মই কিছুমান ছাবজেক্টত দুৰ্বল আছিলোঁ আৰু সেয়েহে মই ভয় কৰি পঢ়িছিলোঁ মই জাষ্ট পঢ়িব লাগে কাৰণে পঢ়িছিলোঁ এনজয় কৰি পঢ়া নাছিলোঁ কিন্তু তাৰে দুটামান ছাবজেক্ট ইংলিছ হওক ছ'চিয়েল ছায়েন্স হওক আছামিজ হওক মানে অসমীয়া হওক এইকেইটাৰ বিষয়ে মই ভাল পাইছিলোঁ পঢ়ি ভাল পাইছিলোঁ আৰু সেয়েহে মোৰ মেট্ৰিকত একদম বেছি নহ'লেও কিন্তু মই এটা মোটামুটি নম্বৰ পাইছিলোঁ আৰু বাকী কিছুমান ছাবজেক্টত যিহেতু মই ভয় কৰি পঢ়িছিলোঁ মই বলেৰে পঢ়িছিলোঁ মোৰ ইণ্টাৰেষ্ট নাছিলে মোক এটা ভয় সোমাই দিয়া হৈছিলে মই ভয় খাইছিলোঁ সেয়েহে মোৰ ফলাফল যথেষ্ট বেয়া হৈছিলে কিন্তু যেনে টাইম টুনি ছেকেণ্ড ডিভিজনত 49% আছিলে মেট্ৰিক পাছ কৰিলোঁ এতিয়া আহিল হাই ছেকেণ্ডেৰী কথাটোলৈ হাই ছেকেণ্ডেৰীত মই মনে মিলা ছাবজেক্ট কেইটামান চুজ কৰিছিলোঁ আৰু সেই ছাবজেক্টকেইটা মই পঢ়ি ভাল পাইছিলোঁ আৰু সেয়েহে মোৰ হাই ছেকেণ্ডেৰী ৰিজাল্ট মেট্ৰিকতকৈ অলপ ভাল হৈছিলে কাৰণ মই মনে মিলা ধৰণে পঢ়ি ছাবজেক্ট পাইছিলোঁ আৰু সেইকেইটাক মই এনজয় কৰি পঢ়িছিলোঁ বুজি পঢ়িছিলোঁ মই ভাতৰ দৰে মই মুখস্থ কৰা নাছিলোঁ বুজি পঢ়িব চেষ্টা কৰিছিলোঁ সেয়েহে মোৰ হয়তো ৰিজাল্টটো ভাল হৈছিলে তাৰপিছত আহিল গ্ৰেজুৱেশ্যন মই এটা ছাবজেক্টত ল'লোঁ সেই ছাবজেক্টটোত মোৰ ইমান ইণ্টাৰেষ্ট নাছিলে বাট ষ্টিল মই কিছুমান কাৰণত মই পঢ়িবলগীয়া হ'ল ফাৰ্ষ্ট ক্লাছ পাই পাছ কৰিলোঁ কিন্তু হ'লেও যিমান ধৰণৰ মই সেই ছাবজেক্টটো এনজয় কৰিব লাগিছিল সিমান এনজয় কৰিব নোৱাৰিলোঁ তাৰপিছত মাষ্টাৰ্ছ ডিগ্ৰী কথালৈ আহিলে মাষ্টাৰ ডিগ্ৰীত মই এটা নিজৰ মতে নিজৰ এটা কোৰ্চ চুজ কৰিলোঁ আৰু সেইমতে মোৰ মাষ্টাৰ ডিগ্ৰী ৰিজাল্ট ভাল হ'ল ভাল পাৰ্চেণ্টেজ পালোঁ আৰু মই ভালদৰে এনজয় কৰি পঢ়িলোঁ সেই কোৰ্চটো মাষ্টাৰ ডিগ্ৰী যোনটো MA কোৰ্চ কৰিলোঁ সেই কোৰ্চটোত মই বহুত কথা শিকিলোঁ নিজক সেই ছাবজেক্টটোৰ লগত ৰিলেট কৰিব পাৰিলোঁ মই সেই কথাখিনি এতিয়াও মই কি পঢ়িলোঁ প্ৰায় মোৰ পাছ কৰা 2 বছৰ হ'ল 2 বছৰ পিছতো মই কি পঢ়িলোঁ মোৰ সেই কনচেপ্টখিনি ক্লিয়াৰ আছে অকণমান ৰিভাইজ কৰিলে মোৰ আকৌ কনচেপ্টখিনি আহি যাব এইখিনি কথা মই এইকাৰণে কৈছোঁ হয়তো আপোনালোকে ভাবিছে যে মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচাৰিছোঁ হয় ভিডিঅ'টো আজি দীঘলীয়া হ'ব হয়তো 15 মিনিট চুই যাব পাৰে কাৰণ মই আজি ভিডিঅ'টো কোনো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একো নকওঁ আজি মই সঁচাকৈ আমাৰ নিচিনা ষ্টুডেণ্টে আমাৰ নিচিনা ল'ৰা ছোৱালীয়ে এছামে কেনেকুৱা ধৰণৰ প্ৰব্লেম ফেচ কৰিছে সেই প্ৰব্লেমখিনি ফেচ কৰা যিটো মই চিটুৱেশ্যন বুজি পাইছোঁ নিজে সেনেকুৱা ধৰণৰ কথাহে মই ইয়াত ক'বলৈ আহিছোঁ সেয়েহে ভিডিঅ'টো দীঘল হোৱাটো স্বাভাৱিক যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে শেষলৈকে চাব মই কাকো ফ'ৰ্চ নকৰোঁ হয়তো এজনেতো চাব বা দুজনেতো চাব কিবা এটাতো গম পাব মোৰ কাৰণে সেয়াই বহুত এজন বা দুজনে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই মোৰ কাৰণে সেয়াই বহুত ঠিক আছে আহক এতিয়া মূল কথালৈ ঘূৰি আহোঁ এই কথাখিনি মই এইকাৰণে কৈছোঁ এতিয়া আমাৰ অসমত ভাৰতবৰ্ষত নিবনুৱা সমস্যাটো খুব চলি আছে আপোনাৰ দৰে মোৰ নিচিনা এতিয়া বহুত এনেকুৱা এতিয়া ল'ৰা ছোৱালী আছে যি ভালদৰে মাষ্টাৰ ডিগ্ৰী পাছ কৰি গ্ৰেজুৱেশ্যন পাছ কৰি ঘৰত এনেই বহি আছে বা কিছুমানেতো চাকৰি কৰিছে ভাল জব পাইছে কিন্তু মনে মিলা ধৰণৰ জব পোৱা নাই বা কাম কৰি ছেটিছফাই হোৱা নাই হয়তো কিছুমানে চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিছে কিন্তু আপুনি দেখিছে চৰকাৰী চাকৰি কেনেকুৱা চিটুৱেশ্যন হৈ আছে চ' চৰকাৰী চাকৰি মানে পাবলৈ এতিয়া বহুত যথেষ্ট টান হৈছে কাৰণ পোষ্টৰ সংখ্যা কম কিন্তু এপ্লাই কৰাৰ সংখ্যা বহুত বেছি কোনোবা এটা ধৰক কিবা এটা চৰকাৰী পোষ্ট ওলায় চাকৰি পোষ্ট ওলায় 13টা পোষ্ট ওলায় তাত হয়তো হাজাৰ লাখে এপ্লাই কৰে চ' এনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈ আছে সেয়ে মই এইবোৰ বিষয়লৈ ইমান গভীৰভাৱে যাবলৈ নাযাওঁ কাৰণ এইবোৰ কথা বেলেগ এদিন ডিছকাছ কৰিম কিন্তু মই এতিয়া মেইন কথাটো ক'ব বিচাৰিছোঁ যে এনেকুৱা একচুৱেলি হয় কিয় আমি কিয় ফ্ৰাষ্ট্ৰেশ্যনত ভুগিবলগীয়া হৈছে তাৰ কাৰণ সেইটো হৈছে যে আমাৰ এডুকেশ্যন ছিষ্টেমটো আমাৰ শিক্ষা ব্যৱস্থাটো কি শিকোৱা হয় সেইটোৰ ওপৰত বহুত ডিপেণ্ড কৰে এতিয়া বহুতো এক্সট্ৰা কো কাৰিকুলাৰ এক্টিভিটিজ বহুতো এটা শিক্ষা ব্যৱস্থাত যথেষ্টখিনি পৰিৱৰ্তন আহিছে কিন্তু মই কৈ আছোঁ প্ৰায়
6-7 বছৰ 9-10 বছৰ আগৰ কথা, যিটো সময়ত আমি মেট্ৰিক পাছ কৰিছিলোঁ, আমি স্কুলত পঢ়িছিলোঁ হা, বা 12-13 বছৰ আগৰ কথা। তাত কি শিকোৱা হৈছিলে স্কুলত? সেই একেই মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স কিবা কিবি এসোপা শিকাইছিলে। সেইবোৰ আমাৰ প্ৰেক্টিকেল লাইফত কিমান দৰকাৰ হয়? হাই ছেকেণ্ডেৰী আমি পঢ়িলোঁ, কিবা কি পঢ়োঁ, কিবা ছাবজেক্ট পঢ়োঁ, আৰ্টছ হওক কমাৰ্চ হওক, সেইবোৰ প্ৰেক্টিকেল লাইফত কিমান হেৰি হয়? সেইবোৰ আমাক চাকৰি এটা পোৱাৰ, আমাক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত কিমান সহায় কৰে? সেইটো বহুত দৰকাৰী বিষয়। এতিয়া বহুত কোৰ্চ আছে, টেকনিকেল কোৰ্চ আছে, ITI কোৰ্চ আছে, বা এনেকুৱা বহুত বেলেগ ধৰণৰ টেকনিকেল ডিপ্ল'মা কোৰ্চ আছে, কিবা ধৰণৰ কোৰ্চ আছে, এনেকুৱা কোৰ্চ বৰ্তমান সময়ত আহিছে, কিন্তু সেইটো সময়ত ইমান প্ৰচলিত হোৱা নাছিলে। সেইবোৰ ক্ষেত্ৰত আমাক কওঁতা কোনো নাছিলে। আমাৰ শিক্ষা ব্যৱস্থাৰ যিখিনি কাৰিকুলাম, সেই কাৰিকুলামখিনি যথেষ্টখিনি ৰিফৰ্ম কৰাটো এটা প্ৰয়োজন আহি পৰিছে। কাৰণ বছৰি লাখ লাখ ল'ৰা ছোৱালী গ্ৰেজুৱেট হৈ ওলাই, পষ্ট গ্ৰেজুৱেট হৈ ওলাই আহিছে, আৰু কিন্তু সেই অনুপাতে তেওঁলোকৰ ছেটিছফাই হোৱাকৈ জব নাই। চৰকাৰী চাকৰি হওক, প্ৰাইভেট চাকৰি হওক, বা বেলেগ কিবা হওক, জব নাই, বা জব নহ'লেও এটলিষ্ট নিজাকে স্বাৱলম্বী হ'বলৈ কিবা এটা ছেক্টৰতে কাম কৰিব লাগিব, ব্যৱসায় কৰিবলৈও আইডিয়া আছে, কিন্তু আইডিয়া থাকিব পৰাকৈ আমাৰ স্কিলৰ অভাৱ হয়। এতিয়া মোৰ কথাই কৈছোঁ, মই এতিয়া একো টেকনিকেল, এতিয়া ঘৰৰ মই এতিয়া লাইটৰ কাম এটা কৰিব নাজানো হা, কিন্তু আমাৰ স্কুলত আমি সেইবোৰকে আমাক মেথ, ছায়েন্স, জিঅ'মেট্ৰি কিবা কিবি এসোপা এলজেব্ৰা চেলজেব্ৰা শিকালে, কিন্তু সেইখিনি মই এতিয়া কি কামত হেৰি হৈছোঁ? তাৰ পৰিৱৰ্তে যদি স্কুল কলেজবিলাকত এনেকুৱা কম কাৰিকৰী শিক্ষা যদি দিয়াৰ ব্যৱস্থা কৰা হয়, হয়তো বহু ল'ৰা ছোৱালী হয়তো নিজাকে স্বাৱলম্বী হ'ব পাৰিব। মানিছোঁ ITI কোৰ্চ আছে, কিবা কোৰ্চ আছে, কিন্তু স্কুল লেভেলতো অকণমান কম্পিউটাৰ শিক্ষাৰ ওপৰত গুৰুত্ব যদি ভালদৰে দিয়ে। আমাৰ টাইমত কম্পিউটাৰ জাষ্ট আছিলে, কম্পিউটাৰ ইমান শিক্ষা ভালকৈ দিয়া হোৱা নাছিলে। এতিয়া দিয়ে, কাৰণ এতিয়া যুগটো চেঞ্জ হৈছে, চবেই এতিয়া চব কথা জনা হৈছে, এতিয়া চবৰে হাতত স্মাৰ্টফোন আছে, স্কুল কলেজত নপঢ়ালেও চবেই চব কথা জানে, কিন্তু তাৰ মাজতো বহুত কথা আহি পৰে। সেই একে সোপাকে এতিয়াও এই একে সোপা মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সেইবোৰকে চলি আছে স্কুলবোৰত, কলেজবোৰত, সেইবোৰকে বস্তু চলি আছে। কিন্তু সেই এতিয়া ক্লাছ 6-5 পঢ়া এটা ষ্টুডেণ্টে অহা 10-15 বছৰ পিছত নিজাকে স্বাৱলম্বী হ'বলৈ, কাম কৰিব পৰাকৈ সিহঁতক কি শিক্ষা বৰ্তমান দিয়া হৈছে, সেইটো বহুত দৰকাৰী। এতিয়া আমি দেখিছোঁ, আমাৰ লগৰ ল'ৰাই হওক বা বহুতে দেখিছোঁ, ইঞ্জিনিয়াৰিং পাছ কৰিলে বহুত ভালকৈ পাছ কৰিলে, কিন্তু ঘৰত বহি আছে, কাৰণ সেই অনুপাতে জব নাই। আমাৰ অসমত বিভিন্ন ধৰণৰ কোৰ্চ আছে, মই মানে ইঞ্জিনিয়াৰিঙৰ বিষয়ে নাজানো, কিন্তু হ'লেও কিছুমান কোৰ্চ আছে, IT কোৰ্চ আছে, মানে IT ছেক্টৰত ইঞ্জিনিয়াৰিং আছে, মেকানিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং আছে, কিন্তু আৰু বহুত কিবা কিবি আছে, ইঞ্জিনিয়াৰিং, অট'মোবাইল, টেলিকমিউনিকেশ্যন, বহুত কিবা কিবি ইঞ্জিনিয়াৰিঙৰ ভাগ আছে, কিন্তু সেই অনুপাতে অসমত জব নাই। এনেকুৱা নহয় যে অসমত অপৰচুনিটি নাই, অসমত অপৰচুনিটি আছে, কিন্তু সেইখিনি আনিব পৰাকৈ আমাৰ ইয়াত কোনো স্কিল পাৰ্চন নাই। চ' আমাক সেই অপৰচুনিটিও লাগে, সেই অপৰচুনিটিটো আনক, যাতে যিখিনিয়ে ভালদৰে ধৰক ইঞ্জিনিয়াৰিং কৰিলে তেওঁলোকে যাতে অসমতে নিজাকে কিবা এটা কৰিব পাৰে। এনেকুৱা নহয় আমাৰ ইণ্ডিয়াখনত বা অসমখনত স্ক'প নাই, স্ক'প আছে, কিন্তু সেই স্ক'পটো অনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। যিকোনো ছেক্টৰতে, প্ৰাইভেট ছেক্টৰ হওক, গভৰ্ণমেণ্ট ছেক্টৰ হওক, পাব্লিক ছেক্টৰ হওক, তাত এটা অপৰচুনিটি আনিব লাগিব। সেই অপৰচুনিটিটোৰ কাৰণে, অপৰচুনিটিটো আনিলে নহয়, তাৰ কাৰণে আমাক স্কিল পাৰ্চন লাগিব। আৰু স্কিল পাৰ্চন কেতিয়া হ'ব? যেতিয়া একদম সৰু প্ৰথম পৰ্যায়ৰ পৰা, একদম প্ৰাথমিক লেভেলৰ পৰা, মানে কি বুলি কওঁ, একদম স্কুল কলেজৰ লেভেলৰ পৰা অলপ কাৰিকৰী শিক্ষা যেতিয়া দিব, তেতিয়াহে ল'ৰা ছোৱালীয়ে নিজাকে কিবা এটা স্বাৱলম্বী হ'ব পাৰিব, বা জব চবৰ ক্ষেত্ৰত ছেটিছফাই হ'ব পাৰিব, জব চবৰ ক্ষেত্ৰত এপ্লাই কৰিব পাৰিব, মানে পাব। আজি এই কথাখিনি মানে মই বহুত ভাবি চিনি মানে কৈছোঁ, কোনো প্লেনিং মই ইমান কৰা নাই, জাষ্ট কি ক'ম মই আপোনালোকক অকণমান ভাবি লৈছিলোঁ, বছ সেয়াই। কাৰণ নিজে মই এনেকুৱা চিটুৱেশ্যনবোৰ ফেচ কৰি আছোঁ, মই দেখিছোঁ। কত কি মানে PhD কৰে, কিন্তু কৈ কি লাভ হ'ব? একেই, চাকৰি নাই, হতাশাত ভোগে, ডিপ্ৰেশ্যনত ভোগে। এনেকুৱা নহয় যে আমাৰ অসমত অপৰচুনিটি আছে, কিন্তু সেই অপৰচুনিটিটো আনিব লাগিব। অপৰচুনিটি কোনে আনিব? সেইটোৱে মেইন আটাইতকৈ ডাঙৰ কথা বৰ্তমান সময়ত আহি পৰিছে।
এতিয়া হয়তো বহুতে ক'ব যে বিজনেছ কৰা কিবা কৰা য়েছ চাকৰিৰ কাৰণে আশা কৰি থাকিবৰ কোনো প্ৰয়োজন নাই বিজনেছ কৰিবলৈ কিন্তু বিজনেছ কৰিবলৈ কিবা এটা অপৰচুনিটি লাগিব ন আইডিয়া আছে বহুতৰ ওচৰত আজিকালি চবৰ ওচৰত বিভিন্ন ধৰণৰ আইডিয়া থাকে কিন্তু সেই আইডিয়াটো হ'লে কি হ'ব আইডিয়াটো ইমপ্লিমেণ্ট কৰিবলৈতো কিছুমান অপৰচুনিটি লাগে স্কিল মানুহ লাগে ছাপ'জ মোৰ ওচৰত কিবা এটা আইডিয়া আছে ছাপ'জ মোৰ ওচৰত কেপিটেল আছে মই কিবা এটা ইণ্ডাষ্ট্ৰি ইয়াত ফৰ্ম কৰিব বিচাৰিছোঁ কিন্তু ফৰ্ম কৰিব পৰা নাই কাৰণ মই যিটো ধৰক ইণ্ডাষ্ট্ৰি ইয়াত হেৰি কৰিব বিচাৰিছোঁ সেই অনুপাতে মোক যিমানখিনি মানে লাগে মানুহ লাগে সহায়কাৰী মানুহ লাগে স্কিল মানুহ লাগে ছাপ'জ কিবা এটা পাৰ্টিকুলাৰ ছেক্টৰত সিমান মানুহ মই পোৱা নাই এনেকুৱা ধৰণৰ আমাৰ মানুহ নাই আছে কিন্তু তেওঁলোকক ট্ৰেইন কোনে কৰিব চ' আমাৰ শিক্ষা ব্যৱস্থাটোত এনেকুৱা কিছুমান কাৰিকৰী শিক্ষা অন্তৰ্ভুক্তি কৰিব লাগে স্কুল পৰ্যায়ৰ পৰা কিছুমান বস্তু আমাক শিকাব লাগে আমাক প্ৰেক্টিকেল বস্তু শিকাব লাগে প্ৰেক্টিকেল কথা শিকাব লাগে ভালকৈ বেলেগৰ কথা নকয় মই ভালকৈ কেনেকৈ ছবি এতিয়া মই বহুত দেখিছোঁ এতিয়া মোক হয়তো বহুতে ক'ব পাৰে কিন্তু মোৰ ওচৰত আনচাৰ আছে আপোনালোকে কিবা কিবি কুৱেশ্যন কৰিব আনচাৰ দিবলৈ সেইখিনি সাহস আছে মই হয়তো আনচাৰখিনি আপোনালোকে গ্ৰহণ কৰে নে নকৰে সেইটো আপোনালোকৰ কথা মই এতিয়া জাষ্ট সৰু উদাহৰণ এটা দিওঁ এতিয়া বহুত স্কুল কলেজ চৰকাৰী স্কুলতে হওক বা প্ৰাইভেট স্কুলতে হওক ছবি ইমান নিশিকায় হা এটা পৰ্যায়লৈকে ছবি শিকায় কিন্তু তাৰপিছত ছবিটো এৰি দিয়ে তাৰ পৰিৱৰ্তে তেওঁলোকক মেথ ছায়েন্স এনেকুৱা মেডিকেল পৰ্যায়ত সেনেকুৱা ধৰণৰ ছাবজেক্টৰ ওপৰত গুৰুত্ব দিয়া হয় মই মাজতে এখন স্কুল ভিজিট কৰিছোঁ প্ৰাইভেট স্কুল কিন্তু ভাল অসমীয়া মাধ্যমৰ স্কুল তাত নৱম দশম শ্ৰেণীত ছবি নাই কাৰণ মই ষ্টুডেণ্টটোক সুধিলোঁ ষ্টুডেণ্টে মোক ক'লে যে এইবোৰ আমাৰ মেট্ৰিকত দৰকাৰ নহয় ন ছবি দৰকাৰ নহয় নহয় সেইকাৰণে আমাক এইবোৰ নিশিকায় অ'কে ছায়েন্সত ছবি আঁকিব আহে মেট্ৰিকত হওক বা জিঅ'গ্ৰাফি কাৰোবাৰ যদি থাকে তাৰ ছবি আঁকিব আহে বা এনেকুৱা ধৰণৰ ছবি আঁকিব চ' কি সেইবোৰ ছবি নহয় 9-10ত ছবিটো ঠিক আছে নাই মেট্ৰিকৰ কাৰণে দৰকাৰী নহয় সেয়া মানে মেট্ৰিকত মাৰ্কছটো পাবলৈ মানে নম্বৰটো পাবলৈ কাৰণেহে মানে সেই ছাবজেক্ট কেইটামান অন্তৰ্ভুক্তি কৰা হৈছে কিন্তু আমি এতিয়া যদি দেখোঁ যে কিছুমানে ছবি আঁকি ক্ৰাফ্ট কৰিও ক্ৰাফ্টৰ ক্ষেত্ৰতো কিমান কিছুমানে ভালদৰে পইচা ইনকাম কৰিব পাৰিছে ভালদৰে জনপ্ৰিয় হ'ব পাৰিছে নাম কৰিব পাৰিছে ভালদৰে স্কিল হ'ব পাৰিছে চ' সেইবোৰ শিক্ষা প্ৰথম পৰাই দিব লাগিব নাচ গান কৰিও এতিয়া কিছুমান গান গাই নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰিছে 2 পইচা ইনকাম কৰিব পাৰিছে নিজৰ নাম কৰিব পাৰিছে নিজৰ চিনাকি দিব পাৰিছে ঠিক সেইদৰে কোনোবাই ডেন্স কৰিও নাচিও নিজৰ এটা প্ৰতিভা বিকাশ কৰিব পৰাৰ লগতে নিজৰ এটা আইডেণ্টিটি আনিব পাৰিছে সেইবোৰ শিক্ষা আমাক সৰুৰ পৰাই দিব লাগিব বছ এয়াই মই বেছি দীঘলীয়া নকৰোঁ বহুত যথেষ্ট দীঘলীয়া হৈছে আজি মই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একো নকওঁ যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে চাব 2-এজনে চাব 2জনে যদি চাই মোৰ কাৰণে যথেষ্ট হ'ব প্ৰায় 20 মিনিটৰ ভিডিঅ' হ'ব ঠিক আছে তেতিয়াহ'লে চবকে বাই বাই